আহি পালোহি মাজুলীৰ মাটিত আছো কিন্তু ডাঙৰ প্ৰবলেম এটা হ'ল কি রিনিকি রাঙলি বেলিতি জিলিকে মাজুলিতে বন্ধুসকল স্বাগতম জনাইছো মই অভিজিত বাসুদেৱে অচিনাকি অসমলৈ কি খবৰ সকলোৰে আশা কৰো সকলোৰে ভাল দেখিছে একচুয়ালি বহুত দিন হৈ গ'ল ভিডিঅ' দিব পৰা নাই বহুত দিন গ্যাপ হৈ গ'ল কিন্তু এতিয়াৰ পৰা আৰু কন্টিনিউ কৰিম বুলি ভাবিছো আৰু সেয়েহে আমাৰ আজি 4 নম্বৰটো ব্লগ যাবলৈ ওলাইছো মাজুলীলৈ তো বৰ্তমান গম পাই মাজুলীত কেনেকুৱা পৰিৱেশ এটা হৈ আছে ৰাসৰ সময়ত মাজুলী আচলতে এক দেৱলোকলৈ পৰিণত হয় কাৰণ তাত পৰিৱেশই ইমান সুন্দৰ হৈ যায় যে কালি যাবলৈ ওলাইছো আৰু লগতে মাজুলীৰ বিষয়ে কিছুমান নজনা তথ্য আপোনালোকক দিবলৈ চেষ্টা কৰিম যে যেনেধৰণে ধৰি লওক মাজুলীৰ ৰাস তাত কেতিয়া আৰম্ভ হৈছিল কোনখন সত্ৰত প্ৰথমবাৰৰ বাবে ৰাস পতা হৈছিল ৰাস ৰংগমঞ্চলৈ কেতিয়া কনভাৰ্ট কৰা হৈছিল আৰু লগতে কোনে কৰিছিল কোন চনত কৰিছিল সকলোবোৰ জনাই আছোঁ গতিকে চাবলৈ সেইসমূহ বস্তু জানিবলৈ হ'লে আহক মোৰ লগত আৰম্ভ কৰোঁ মাজুলী অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ এতিয়া যোৰহাট পাৰ হৈ নিমাতীৰ পৰা মাজুলী আচলতে মাজুলীৰ ৰাস দেখুৱাম আপোনালোকক আৰু ৰাস বুলি ক'লে মাজুলীত বহুত জেগাত হয় এবাৰ মাজুলীত শুনামতে 52টা জেগাত ৰাস হৈছে কিন্তু আমাৰ লক্ষ্যস্থান হৈছে কমলাবাৰী সত্ৰ যাত কমলাবাৰীৰ ওচৰত যি দৰিয়া ফিল্ডত আমাৰ অমৰদাহঁতে পাতিছে যাৰ এই যুৱ সমন্বয় কৃষ্টি সংঘ যি দল তেওঁলোকে আয়োজন কৰিছে ৰাসভাগী বৰ সুন্দৰভাৱে পাতে বহুত ডাঙৰকৈ পাতে প্ৰত্যেক বছৰে বহুত মানুহ হয় কিন্তু এইবাৰ হয়তো অকণ কম হ'ব পাৰে চ' তেওঁলোকৰ বৰ সুন্দৰভাৱে পাতে চ' তালৈকে গৈ আছোঁ এইকেইদিন আমাৰ তাত দাদাহঁতে অভিনয় কৰি আছে মামাও গৈছে তাত অভিনয় কৰিছে যোৱাকালি কংসকালে ৰাংগাদাহঁতে চ' ভাবিলোঁ আজি যদি মিছ কৰোঁ আজি লাষ্ট দিন যদি চাবলৈ নাযাওঁ তো বৰ ডাঙৰ এটা থাকি যাব মনত চ' ভাবিলোঁ নাই আজি ওলাই দিওঁ গৈ আছোঁ গতিকে এতিয়া পাম নিমাতীৰ পৰা ডাইৰেক্ট ব্ৰহ্মপুত্ৰ পাৰ হৈ মাজুলী গতিকে চাই থাকক আই থিংক এইটোৱে নিমাতী ঘাট চক নাজাৰা ব্ৰহ্মপুত্ৰ ৱাও দাদা ফেৰী কেইটা বজাত আছে এইফালে যাব লাগিব অ' দা ফেৰী পামনে আচ্ছা ফাইনেলি পালোঁ ফেৰীলৈ বোলে এইফালেদি যায় এইফালেদি নমাব লাগিব অ' মাই গড ডাউন আছে কেনেকৈ নমাওঁ লাইফত ফাৰ্ষ্ট টাইম ফেৰী ট্ৰেভেল কৰিম চ' অলপ নাৰ্ভাছ ফিল হৈছে ভয় লাগিছে ইমানগাল বাইক কেনেকৈ উঠাইছে বাপৰে বাপ চ' তেনেকেই মানুহবিলাক যায় ইয়াৰ মজাই বেলেগ গৈ আছোঁ মাজুলী নিমাতী ঘাটৰ পৰা এতিয়া ফেৰীত আছোঁ আৰু সকলোৱে চাব পাৰে ত' বহুত দূৰ আহিলোঁ এতিয়া পাইছোঁহি এয়া চ' ব্ৰহ্মপুত্ৰৰ মাজেৰে ফাইনেলি উপস্থিত হ'লোহি রিনিকি রাঙলি বেলিতি জিলিকে মাজুলিতে
মাজুলীৰ মাটিত আছোঁ, কিন্তু ডাঙৰ প্ৰব্লেম এটা হ'ল কি, মই যাব লাগিছিলে কমলাবাৰী সত্ৰ, কিন্তু মই ফেৰীখনত মই একচুৱেলি সুধিবলৈ নহ'ল যে ক'লৈ নিব। চ' মই এতিয়া কি হ'ল, সুধোতে গম পালোঁ যে মই এতিয়া আৰু বহুত দূৰ যাব লাগিব। তো অকলে অহাৰ এইটোৱে আচলতে ফচি গ'লোঁ মানে। আৰু মই ফোন কৰিছোঁ, এতিয়া দাদাজনে কৈছে যে কমলাবাৰী আহিব লাগিছিলে তই। এতিয়া কি কৰোঁ ভাবি পোৱা নাই, মানে ইমানেই দূৰ আছে ইয়াৰ পৰা কমলাবাৰী, মানে কমলাবাৰী যাম, কমলাবাৰীৰ পৰা আকৌ এড্ৰেছ কেনেকৈ উলিয়াম মই আকৌ ভাবিয়ে পোৱা নাই। আৰু মানুহবিলাকে কৈছে বাৰু এইফালেদি যোৱা, হ'লেওতো অচিনাকি জেগাখন ভয় লাগে, ক'ত বা ওলামগৈ, তাতে গধূলিও হ'বলৈ হৈছে। চাওঁচোন কিমান দূৰ কি হয়গৈ, বৰ্তমান গৈছোঁ। একচুৱেলি কি মই মামালৈ ফোন কৰিছোঁ, তাকে ফোন ধৰা নাই, তো সেইটো এটা প্ৰব্লেম হৈ গৈছে, কি কৰোঁ এতিয়া। ফাইনেলি কণ্টেক্ট হ'ল মামাহঁতৰ লগত, আৰু তেহেঁতি আচলতে ৰাস কৰি পেলাই টোপনি খতি শুই আছিলে। এতিয়া ফোন ধৰি কৈছে যে তই কমলাবাৰী চাৰিআলিলৈ আহ, তাৰপৰা মোক পিক কৰিব। চ' গৈ আছোঁ এতিয়া কমলাবাৰী চাৰিআলি, নাজানো কিমান দূৰ, মুঠতে গৈ আছোঁ এতিয়া যোৱাতহে জোৰ আৰু। গতিকে সেয়াই আৰু, অচিনাকি জেগালৈ আহিলে এনেকুৱাই হয়। গতিকে গৈ থাকোঁ। ভবা কথা নহয় কি যে বাটত আছে ৰাজহৰ বৃদ্ধি বোলে এখন। কিন্তু ৰখাই লওঁ, ফোন এটা কৰি লওঁ। চ' ফাইনেলি মামা আহি পালেহি। এতিয়া যাম আমি মামাহঁতৰ ঘৰলৈ, তাৰপৰা আমি চাবলৈ যাম ৰাস। চ' এতিয়াহে মানে অকণ শান্তি লাগিছে যে অচিনাকি জেগা এটা ফিল এটা হৈ আছিলে ন, এতিয়া অকণ শান্তি যে মই লগত যাম। গতিকে ব'লা। ৰাস্তা হেৰুৱাৰ পিছত ফোন মাৰি আছোঁ, কিন্তু এয়া অৱস্থা দিছেনে বাৰু। মোক তাতে এৰি পেলাই তেখেতে পূৰা শুই আছে টোপনি। এসপ্তাহ টোপনি খতি। সেইটো গম মই যে হেৰাই থকাহেঁতেন কি হ'লহেঁতেন বাৰু। মাজুলীত আহি হেৰাই থকাহেঁতেন। চ' ফাইনেলি আহি পালোহি। বাকী চ' ৰেডি হ'লোঁ ৰাসলৈ, যাম এতিয়া ৰাস চাবলৈ। ঠিক নাই, কৰিব পাৰোঁ যি কি নহওক। ওলাইছোঁ, কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব দেই কেনেকুৱা লাগিছে। বাকী আমি এতিয়া যাম ৰাস চাবলৈ, ওচৰতে আছে, বেছি দূৰ নহয়। মামা আৰু মই, মামা দুজন আছে, তো আমি যাম ৰাস। এয়া মামা আৰু এজন আছে, তেওঁ অকণ বিজি আছে। তো যিয়ে নহওক দেখুৱাই আছোঁ ৰাস কিদৰে উদযাপন কৰিছে এইবাৰ মাজুলীবাসীয়ে এই লকডাউনৰ মাজত। আৰু এয়া মোৰ ভাগিনৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰটো পূৰা মাৰি দিব শ্বেয়াৰটো, যাতে ইয়াৰ মানে ছাবস্ক্ৰাইবাৰখিনি অলপ বাঢ়ক আৰু লাইকটো বেছি হওক আৰু ভিউৱাৰ্ছ বাঢ়ক। মানে ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো কিন্তু দবাবলৈ নাপাহৰিব। য়েছ, অবভিয়াছলি সেইটো মেইন। তো এনেকৈ ছাপোৰ্ট কৰি থাকিব। ভিডিঅ' দি আছোঁ লাহে লাহে। আজি মাজুলী কেনেদৰে পালোহি সেয়া সকলো দেখুৱালোঁ, আৰু পিছত ৰাসৰ যিসমূহ দৃশ্য বা ৰাসৰ বহুত চিন দেখুৱাম। লগতে মাজুলীত আহি কি দেখিলোঁ, কাক লগ পালোঁ, সকলো দেখুৱাই আছোঁ। বহুত মানুহ আছে দেখুৱাবলৈ আপোনালোকক, সকলো আপোনালোকৰ পৰিচিত মানুহেই, ভাওনা জগতত ভাল নাম থকা মানুহ লগত লগ কৰাম, সকলোকৰ লগত চিনাকি কৰাই দিম। বাকী চাই থাকক। সেই উপস্থিত হ'লোহি আমাৰ গন্তব্যস্থানত। লাহে লাহে মানুহবিলাক লগ পাই আছোঁ, আৰু লগত ইয়াত দেখিছে কোন আছে, দেখুৱাই দিয়া এবাৰ। চ' তন্দা কেনেকুৱা লাগিছে এইবাৰ ৰাস? এইবাৰ ৰাস একদম ফটাফটি। খালি মানে কি হ'ল, ইয়াতে অলপ মানে মানুহ কম আছে এইবাৰ। চ' মানে পাতিছে আৰু বহুত জেগাত কমকৈ পাতিছে এইবাৰ। বাৰু লগ পালোঁ বন্ধুক বহুত দিনৰ পিছত। এইটো মোৰ ভাইটিয়ে হয়, মৰমৰ ভাইটি। য়েছ। বাৰু ঠিক আছে, চাই থাকক ভিডিঅ' সকলোৱে চাই থাকিব। আৰু দেখুৱাই আছোঁ, মানুহ লগ পাই আছোঁ সকলোকে। তো ফাৰ্ষ্ট এওঁলোকে যা যোগাৰ চলাই আছে, এওঁলোক লাইটত আছে চাওঁ। চ' সকলোৱে যা যোগাৰ নিজৰ কাম কৰি আছে। অলপ পিছতে আৰম্ভ হ'ব ৰাস। লগত চুলি কাটটো দি দিলোঁ বুজিছানে? য়েছ, এইবাৰ চুলি কাটটো দিলোঁ, অকণমান টপা লাগিছে। একো নাই, এনেও তুমি হেণ্ডচাম। চুলি মই তাক কৈছোঁ কাট অকণমান চুটি কৰি দিবি, মানে চুটি কৰি এনেকুৱাই চুটি কৰি দিলে টপা কৰি দিলেগৈ। নাই চিন্তা, চুলি চুটি কৰিলে তাকো চিন্তা। আৰু এজন আছে, অকণমান লাইটটো অকণ আগলৈ আহি যোৱা। চিনি পাইছে এনেকুৱা ক'লে চিনি পায়, ভাওনা জগতৰ মানে নাম থকা ব্যক্তি এজন। চ' সকলোকে লাহে লাহে দেখুৱাই আছোঁ, আৰু আহিছে বহুত মানুহ, গতিকে লগ পাই আছোঁ, চাই থাকক। নমস্কাৰ, মই ৰিকি বৰা। সকলোৱে আগত এটা কথা ক'ব বিচাৰোঁ, মই আজি আমাৰ অভিজিতৰ চেনেলৰ পৰা অলপ দেৰিৰ কাৰণে মই হোষ্ট কৰিছোঁ। সকলোকে অৱগত কৰিব বিচাৰোঁ যে আজি আমাৰ অভিজিতে দৰিয়াত অসুৰৰ চৰিত্ৰটি ৰূপায়ণ কৰিব।
মানে এজন অসুৰ হিচাপে তেওঁ ওলাব, আমাৰ মঞ্চত ওলাব। আমি পোনে পোনে অভিজিতৰ ওচৰলৈ যাম। অভিজিত, এয়া আমাৰ অভিজিত আছে, এইজন অভিজিত আমাৰ চেনেলৰ মালিক হা, চেনেলৰ মালিক বন্ধুসকল কি খবৰ? চ' আজি আহি পেলাই ভবা নাছিলোঁ কেনেকৈ বন্দে কি ছন্দে কি শব্দে কি মন্ত্রে